আৰু এতিয়া একদম ৰাতিপুৱা 6টা বজাত অকণমান ৰ'দ ওলাইছে আৰু উঠি মুখখন ধুই জুই পুৱাই আছোঁ। গতিকে এইফালে অদিতি ব্ৰাছ কৰি আছে, এইটো অদিতি ব্ৰাছ কৰিছে। একদম পিছফালে মায়ে সদায় জুই ধৰে আৰু মাকো অকণমান দেখাই আছোঁ। মায়ে মানা কৰি আছে বাৰু, তথাপিতো দেখাই আছোঁ। আৰু এইটো আমাৰ কেৰাহী দেখিছেনে, সেইটো হৈছে আমাৰ মানে এনে ধৰক গেছত ৰন্ধা যায় ন, বেছিকৈ জুইত ৰন্ধাৰ কাৰণে মায়ে সেইটো কেৰাহী থৈ দিছে। আৰু ইয়াত জুই, এইফালে এইটো মা বহি আছে জুই পুৱাই। আৰু কি আনিছোঁ জানেনে, এয়া বেঙেনা আনিছোঁ আজি, বেঙেনা পুৰিম। আৰু ঠাণ্ডা দিন যিহেতু আলু বেঙেনা পোৰাটো নাখালে নহ'ব দিয়কচোন। এয়া আলু লৈ আহিছোঁ, আলু গজালি ওলাই গৈছে, একো নাই, বছ পুৰিহে খাব লাগে। আৰু এতিয়া 10টা বাজি গ'ল, এয়া ৰাতিপুৱা তেতিয়া যে বেঙেনা পৰিছিলোঁ, এয়া আলু বেঙেনা পিটিকি লৈছোঁ, লগত আলু পোৰা বেলেগকৈ পিটিকি লৈছোঁ। আৰু এয়া হৈছে পকা কৰ্দৈ পিটিকা, লগত নিমখ তেল আৰু কণী লৈছোঁ এটা। বহুত বেছি ৰ'দ, একো দেখাই নাপাওঁ। আৰু ভিডিঅ'খিনি অদিতিহে বনাই দিছে, তাইয়ে কেমেৰামেন হৈছে, আজিকালি তাই ভিডিঅ' বনাই দিব পৰা হৈছে মোক। আৰু এয়া মই তাইক ভাত খুৱাই দি আছোঁ। আচলতে ভাত মই নাখাওঁ, তাইকহে খুৱাই দিম। মই জাষ্ট অকণমান পিটিকাখিনি টেষ্ট কৰিম, কিয়নো মই ৰাতিপুৱা ভাত নাখাওঁ। আৰু ইয়াত তাইক মই ভাত খুৱাই আছোঁ, আৰু তাই মোবাইলটো লৈ ইফালে ভিডিঅ' বনাই আছে। তো আজিৰ এটা সৰু ভিডিঅ' ৰাতিপুৱা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আজিলৈ সকলোকে এৰিছোঁ, বাই বাই।